হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক নৱজ্যোতিছ ব্লগ। মৰম বিচাৰি মই নৱজ্যোতি। আৰু বন্ধুসকল, আজি মই গৈ আছোঁ পৰ্যটকৰ বাবে এখনি আকৰ্ষণীয় ঠাই গুপ্তকাশী বিশ্বনাথ ঘাট। তেন্তে বন্ধুসকল, ভিডিঅ'টো চাওক আৰু যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে কিনাৰে থকা বেল আইকনটো ক্লিক কৰি দিব। অতি সুন্দৰ পৰিৱেশ। তেনে বন্ধুসকল, আৰু মই আজি আহি পাই গ'লোহি বিশ্বনাথ ঘাট, ঐতিহ্যমণ্ডিত গুপ্তকাশী বিশ্বনাথ ঘাট আহি পাই গ'লোহি। আৰু মোৰ লগত আছে আজি অচ্যুত। হাই। আৰু আমি পোনপ্ৰথমে গৈ আছোঁ বিশ্বনাথ ঘাটৰ মূল মন্দিৰভাগলৈ। তেনে চাওঁ আহক ভিডিঅ'টো। আৰু এই মূল মন্দিৰভাগ আহি পাই গ'লোহি। আমি পোনপ্ৰথমে আশীৰ্বাদটো লৈ লওঁ। মন্দিৰভাগৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। সঁচাই অতি সুন্দৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। আৰু বাহিৰৰ অলপ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেনে বন্ধুসকল, এইখনেই বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদী আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল, এই নদীখনৰ মাজতে মন্দিৰভাগ আছিলে, কিন্তু বৰ্তমান পানী বহাৰ বাবে মন্দিৰটো ঢাক খাই গৈছে। আৰু দেখিবলৈ পাইছে নদীখনৰ সিপাৰে এটা দ্বীপ, সেই দ্বীপটোৰ নাম হৈছে উমাটোমণি। আৰু শুনিব পোৱা মতে আমি জানো যে তেজপুৰৰ অগ্নিগড় পাহাৰৰ পৰা বানৰজাই আহি পেলাই এই নদীতে গা ধুইছিল। আৰু বিশ্বনাথ ঘাটৰ অন্য এক আকৰ্ষণীয় বস্তু এই বৰলাশিল, আপোনালোকক দেখুৱাই দিছোঁ। বৰলাশিল সকলোতকৈ ডাঙৰ শিলটো বিশ্বনাথ ঘাটত আছে। আপোনালোকে চাবলৈ আহিব। আৰু বিশ্বনাথ ঘাটৰ 30টা দেৱালয়ৰ ভিতৰত এক মহত্বপূৰ্ণ দেৱালয় জাগ্ৰা শিৱ দেৱালয়। আহকচোন আমি ভিতৰলৈ যাওঁ। আমি মন্দিৰভাগলৈ সোমাই গৈছোঁ। অতি সুন্দৰ পৰিৱেশ। এই মন্দিৰভাগৰ ভিতৰৰ সমূহ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। তেন্তে বন্ধুসকল, আমি এই দেৱালয়ৰ লগতে বিশ্বনাথ ঘাটৰ অকণমান তথ্য জানিবলৈ চেষ্টা কৰোঁ। ভগৱতে নমঃ। ওম তৎসৎ নমো নাৰায়ণ। ওম তৎসৎ। নিৰ্মাল্যং শিৰসাধাৰ্যং মহাপাতকনাশনম আপদৈশ্যং খং যান্তি সম্পদৈশ্য দিনে দিনে। তেন্তে বন্ধুসকল, আমি পোনপ্ৰথমে এই মন্দিৰভাগৰ পূজাৰীজনৰ পৰিচয়। নমস্কাৰ, মোৰ নাম জিতেন্দ্ৰ নাথ বৰঠাকুৰ। মোৰ ইয়াতে জন্ম। মোৰ 1954ত জন্ম। মই ইয়াত বহুত অতীজৰ পৰা দেখিছোঁ। আৰু তেন্তে বন্ধুসকল, আমি জানিবলৈ চেষ্টা কৰোঁ আহক যে এই বিশ্বনাথ ঘাট কিয় গুপ্তকাশী হ'ল। আহকচোন। বিশ্বনাথ কিয় গুপ্তকাশী হ'ল? বিশ্বনাথ আৰু ব্ৰহ্মপুত্ৰৰ মাজত এসময়ত বিশ্বনাথ শিৱ আৰু ব্ৰহ্মপুত্ৰৰ মাজত এসময়ত এটা বিবাদ লাগিছিলে। শিৱ আমাৰ পানীৰ মাজত এখন দেৱালয় আছে, এখন শিলৰ দেৱালয় আছিলে। সেই দেৱালয়খন বাবা বিশ্বনাথত এতিয়াও আছে। দেৱালয় শিলৰ দৌলটো এতিয়া ভঙা অৱস্থাতে আছে। তলত তাৰ সূৰ্যৰ প্ৰতীক আছে, হাতীৰ প্ৰতীক আছে। এতিয়াও লগাই গ'লে এটা দৌল হ'ব, সম্পূৰ্ণ দৌল হ'ব। বলিৰ পিতেক বান ৰজা আহিল।
বাণৰজাৰ এই শোণিতপুৰখন তেতিয়া সেই সময়ত শোণিতপুৰ মানে বাণৰজাৰ আছিলে। বানে আহি সেই ভঙা দৌলখনৰ ভিতৰত তেওঁ পূজা আৰম্ভ কৰিলে। তেওঁ প্ৰত্যেক মানে প্ৰায় আহে ভঙা দৌলখনৰ ভিতৰত তেওঁ সোমাই পেলাই পূজা কৰে। তেওঁ মানে এনেকুৱা 10টা শিৱলিংগ বনাই সোণৰ বেলপাত দি পূজা কৰিছিল বুলি মানে যোগিনী তন্ত্ৰই লিখিছে। এনেকৈ পূজা কৰোঁতে হঠাৎ শিৱ সন্তুষ্ট হ'ল, হৈ পেলাই শিৱই গম্ভৰৰ পৰা মানে বানক দেখা দিলে। বানক সুধিলে যে বান তোমাক কি লাগে? বানে ক'লে যে প্ৰভু মোক একো নালাগে, চৰণ চুই পেলাই সেৱা কৰি পেলাই ক'লে যে মোক এখন আপুনি কাশী কৰিবলৈ অনুমতি দিয়ক। শিৱই ক'লে ইমানেই বোলে, ফটকৈ শিৱই ক'লে তথাস্তু বুলি কৈ দিলে। এইটো তথাস্তু বুলি কৈ শিৱই বুকুত হাত দিছে যে এইখন তথাস্তু বুলি ক'লোঁ যেতিয়াতো হ'বই, বানাৰস কাছি আছেই, আকৌ মই এইখন তথাস্তু ক'লোঁ। শিৱই বুদ্ধি এটা লগাই দিলে। বান যি তথাস্তু পালে লগত বাহিৰলৈ ওলাই গ'ল, পালি পহিলা লৈ আহিছিলে, লৈ পেলাই বাহিৰত ওলাই গ'ল। গৈ পেলাই তেওঁ আধা বাটৰ পৰা শিৱই বানক মাতিলে, বোলে বান এইফালে আহা। বান আহিলে ক'লে তুমি এটা কাম কৰা। বোলে প্ৰভু কওক। তুমি ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে দক্ষিণ ফালেদি গৈ থকা এটা পাহাৰৰ ওপৰত দুজন মুনিয়ে ব্ৰহ্মপুত্ৰলৈ চাই বাহুৱে লগালগি কৰি ধ্যান কৰি আছে। এজনৰ নাম কুমুদ, ইজনৰ নাম কৌস্তভ, কুমুদ আৰু কৌস্তভ মুনি। এতিয়াও কুমুদ আৰু কৌস্তভ মুনি সিটো পাৰে বন্দী হৈ আছে। শিৱ ইয়াত ধ্যানত আছিলে, এই বিশ্বনাথত তেওঁ ভঙা দৌলখনৰ ভিতৰত তেওঁ ধ্যান কৰি আছিলে। দুষ্টমুনি দুই মুনি খাও দিলে, শিলা হৈ থাক। দুই মুনি এনেকৈ বহি থাকোঁতে এইফালৰ পৰা পাথৰ হৈ আছে, ডিঙিৰ ওচৰ পাওঁতে বানক মাতি নিছে, বান এইফালে আহা। এইটো এটা বৰ দুষ্টমুনি, এটা সাওহে দিলে, উদ্ধাৰ কেতিয়া হ'ব এতিয়াই সুধি লোৱা। দুই মুনিয়ে বহুত একেলগে হাত দাঙি কৈছে সত্য আকৌ আহিব লাগিব, সপ্তম লেছৰ যুদ্ধ হ'ব, গোটেই ব্ৰহ্মপুত্ৰখন তেজৰে আহিব, 7 ধাৰ পানী ইফালেদি আহিব, বাকীখিনি সিফালেদি যাব। 7 ধাৰ পানী 3 ধাৰ পানী বীৰভদ্ৰ বন্দী হৈ আছে সাপত, বীৰভদ্ৰ আগৰ বীৰভদ্ৰ হ'ব। 4 ধাৰ তেজৰ পানী গৈ মুনিধৰ ভৰি স্পৰ্শ কৰিব, 2 মুনি আগৰ মুনি হ'ব। এইটো মানে এই বিশ্বনাথ কিয় গুপ্তকাশী হ'ল তাৰ মিনিংটো। বীৰভদ্ৰ তেওঁ শিৱৰ জতাজাত পুত্ৰৰ কাৰণে তেওঁ বিয়া নকৰালে, মই চমুকৈ কৈছোঁ। সেইকাৰণে তেওঁ আন এটা নাম বৰলাখিল বুলি কয়। আৰু লগতে বিশ্বনাথবাসী ৰাইজৰ এটা ভাল খবৰ, বৰ্তমান এতিয়া বিশ্বনাথ ঘাট নদীৰ পৰাই মাজুলী যাব পাৰি। বিশ্বনাথ ঘাট বহুতবাৰ আহিলোঁ, কিন্তু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এবাৰ গণেশ বাবাক দেখা পালোঁ বিশ্বনাথ ঘাটত। বহুত ভাল লাগিছে। মন্দিৰসমূহ ভ্ৰমণ কৰি সঁচাই বহুত ভাল লাগিছে। গৰমো পৰিছে, বহুত গৰম। যি কি নহওক ভালো লাগিছে, বহুত ভাল লাগিছে ভ্ৰমণ কৰি পেলাই। সঁচাই মানে ইমান ধুনীয়া পৰিৱেশ। বিশ্বনাথ ঘাটৰ মূল শিৱ মন্দিৰ ভাগ এই ভাগেই। আৰু সোমাই যাওঁ মন্দিৰ ভাগৰ ভিতৰলৈ। বন্ধুসকল আপোনালোকেও আহক বিশ্বনাথ ঘাট, গুপ্তকাশী বিশ্বনাথ ঘাট। অতি সুন্দৰ পৰিৱেশ। এই বিশ্বনাথ ঘাটৰ 27খন দেৱালয় আপোনালোকেও দৰ্শন কৰক, আপোনালোকেও বহুত ভাল পাব। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।